হেল্ল' ইভান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ মই নিৰ্মালী বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু এয়া দেখিছে মই সাজি কাচি ওলাইছোঁ আজি যিহেতু শিৱৰাতি আৰু ভাবিছোঁ আমি দেৱাললৈ যাম তাতে গৈ এগছি চাকি জ্বলাম শিৱ বাবা আশীৰ্বাদ ল'ম আৰু আপোনালোককো আজি শিৱৰাত্ৰিৰ দিনটোৰ ভালে কুশলে পাৰ কৰক মংগল কৰক তাৰে কামনা কৰিলোঁ আৰু আমি আহি আছোঁ এয়া ড্ৰেইনৰ মাজেৰে গোটেইকেইজনীয়ে ওলাই মেলি আমাৰ ঘৰৰ পৰা দেৱাললৈ বেছি দূৰ নহয় সেইকাৰণে গোটেইকেইজনীয়ে খোজকাঢ়ি আহিছোঁ আৰু এইফালে শ্বৰ্টকাটো হয় আৰু আহি পালোহি আমি এয়া শ্ৰী শ্ৰী বুঢ়া গোঁসাই দেৱাল নন্দিকেশ্বৰ আৰু বলক ভিতৰলৈ সোমাই যাওঁ ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ এইফালে দেখিছে আজি শিৱ বাবা আশীৰ্বাদ ল'বলৈ কিমান মানুহ আহিছে আৰু ইয়াতে সকলোৱে চাকি জ্বলাইছে আৰু লগতে ময়ো এগছি চাকি জ্বলাই ল'লোঁ আৰু চাকি গছ জ্বলোৱাৰ পাছতে ইয়াতে আহি আশীৰ্বাদ ল'লোঁ সকলোৰে কাৰণে সকলোৰে যাতে মংগল হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ ভোলে নমঃ মন্দিৰৰ কাষৰ এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ কাছৰ আছে কিন্তু মানুহৰ হাল্লা শুনি কাছৰখিনি ওলাই অহা নাই মাত্ৰ দুটাই আহিছে আৰু কাষতে তেওঁলোকৰ কাৰণে এয়া প্ৰসাদ দি থৈছে প্ৰসাদ খাবৰ কাৰণে আহিছে আৰু আমাৰো বহুতে এয়া প্ৰসাদ খাবলৈ হৈ গ'ল আৰু এতিয়া এয়া প্ৰসাদ বিলাই আছে আৰু সকলোৱে ধুনীয়াকৈ শাৰীকৈ বহি লৈছে প্ৰসাদ খাবৰ কাৰণে ইয়াৰ পাছতে ভোগো দিব আমি খাই বৈ লৈ এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই